বহিৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী বৰ্ণ বৈষম্যৰ বলি হৈ থকা বুলি কোৱাৰ সময়তে খুদ অসম ভূমিত আহি তথা কাৰ্বি ভূমিত PGR-VGRত অবৈধভাৱে বসবাস কৰি থকা অনা অসমীয়াই কাৰ্বি গো বেক, কাৰ্বি চাইনিজ গো বেক এনেকুৱা ধৰণৰ ধ্বনি দিয়াৰ পিছতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন ৰাজ্য চৰকাৰৰ আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰিলে। Karbi China just go back, go back, go back, go back. Karbi 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 go back, go back, go back. জানিব পৰা মতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী আৰক্ষীয়ে যুৱৰাজ পাঠক, বিকাশ চৌহান আৰু ধনু বৰ্মা নামৰ তিনিগৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে। কিন্তু গোচৰ পঞ্জীয়ন কৰিছে যদিও এই পৰ্যন্ত কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা নাই কাৰ্বি গো বেক ধ্বনি দিয়া সেই তিনি অনা অসমীয়াক। আৰু বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ গোচৰ ৰুজু কৰাৰ কিন্তু দাবী উত্থাপন কৰিছে যদিও আজি পৰ্যন্ত বা এতিয়া পৰ্যন্ত কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিবলৈ কিহৰ কাৰণে হাত কঁপিছে বা কিহৰ কাৰণে থমকি ৰৈছে কাৰ্বি আংলং আৰক্ষী, এই কথাও কিন্তু নিশ্চয়কৈ সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে। অথচ যিবোৰ চৰকাৰৰ বিপৰীতে যায় বা যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল, প্ৰতিবাদ কৰিছিল, অলপ উগ্ৰ হৈ পৰিছিল বা উত্তেজনাৰ সৃষ্টি কৰিছিল, সেইসকলক NSA লগাই পেলাই গ্ৰেপ্তাৰ কৰিলে। কিন্তু আজি পৰ্যন্ত কাৰ্বি ভূমিত কাৰ্বি আংলঙত থাকি যিসকল লোকে কাৰ্বি গো বেক, কাৰ্বি চাইনিজ এইবিলাক মন্তব্য কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নহ'ল কিয় বা সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰিব চেষ্টা কৰাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অৰ্থাৎ NSA লগোৱা নহ'ল কিয়? এই প্ৰশ্নৰ উত্তৰ কিন্তু এতিয়া সচেতন মহলে নিশ্চয়কৈ বিচাৰিছে। কিয়নো আমি কৈ আহিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী সেইবোৰ বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৰ্ণ বৈষম্যৰ বলি হৈ আহিছে। সেয়া লাগিলে উত্তৰ প্ৰদেশেই হওক, উত্তৰাখণ্ডেই হওক বা দিল্লীয়েই হওক বা মুম্বাইতে হওক, তেওঁলোকক চাইনিজ, চিংকি, ম'মো এনেকুৱা ধৰণৰ নামবোৰ দি পেলাই মাতিছে আৰু তেওঁলোক যদি অকণমান প্ৰতিবাদ কৰে তাৰপিছতে তেওঁলোকক প্ৰহাৰ কৰে আৰু বৰ্ণ বৈষম্যৰ বলি হ'বলগীয়া হয়। শেহতীয়াকৈ যোৱা 9 ডিচেম্বৰৰ দিনা তেনেকুৱা এটা ঘটনা সংঘটিত হৈছিল আগৰতলাৰ এগৰাকী MBA পঢ়ি থকা ছাত্ৰ, ডেৰাডুনত পঢ়ি থকা এঞ্জেল চাকমাৰ সৈতে। এঞ্জেল চাকমা আৰু মাইকেল চাকমা বজাৰ কৰিবলৈ, দুইজন ভাই ককাই আছিল, বজাৰ কৰিবলৈ যাওঁতে তেওঁলোকক একাংশ দুৰ্বৃত্তই তেওঁলোকক চিংকি, চাইনিজ, ম'মো এনেকুৱা ধৰণৰ কথাবিলাক মানে বাক্যবান এৰিছিল। তাৰ ফলত এঞ্জেল চাকমাই মানে প্ৰটেষ্ট কৰিছিল আৰু প্ৰটেষ্ট কৰাৰ কাৰণে তেওঁক ৰডেৰে, ছুৰীৰে আঘাত কৰি পেলাই অৱশেষত 26 ডিচেম্বৰৰ দিনা 17 দিনৰ অন্তৰত মৃত্যুক আকোৱালি ল'লে এঞ্জেল চাকমাই। গতিকে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত বা বহিৰাজ্যত, কিন্তু অসম ভূমিতে থাকি, কাৰ্বি ভূমিতে থাকি PGR-VGRত বসবাস কৰি থকা যিসকল অখিলঞ্জীয়া বা যিসকল অনা অসমীয়া সেইসকলে কাৰ্বি গো বেক বুলি ক'লে এতিয়ালৈকে কিন্তু খিলঞ্জীয়াৰ কথা চিন্তা কৰা এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে NSA বা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু নকৰিলে।